हेलो गाइस मैं आरो एटा नतुन भिडिओ লৈ আহিলো এতিয়া মই ভিডিওটো আৰম্ভ কৰিব ওলাইছো মোৰ খুৰাৰ ঘৰত গৈ আছো মই খুৰাৰ ঘৰত মই কি দেখুৱাম হেতু মই তাতে গৈ দেখুৱাই আছো এতিয়া বাই বাই এইয়া চাওক আমাৰ খুৰাতৰ এইটো ঘৰটো আমাৰ ঘৰটো ইমান ধুনিয়া ঘৰ বনাইছে সৰুকৈ গৰু থোৱা ঘৰ এয়া ঘৰ মচিছে মই ভিতৰত খমুৱাই দেখাই আছো ভিতৰত মচা হোৱা নাই বাহিৰত হৈছে এতিয়া ভিতৰত মচি আছে মোৰ বাইদেউ এজনী এয়া গোবৰ মাটি গলাই লোৱা এনেকৈ মচিলে বাড়ি ফালে ছোৱালী দুজনী মচি আছে এয়া চাওক ইমান ধুনীয়াকৈ মচিব জানে মোৰ মৰমৰ মাইনা দুজনী ধুনীয়াকৈ মচি আছে চাওকচোন ধুনীয়া গেন্দে ফুল ফুলিছে আৰু আজিৰ বতৰটো খেমেকা এইখন আমাৰ বাড়ি সৰু বাড়ি এইবাৰ আঞ্জা ৰৈছে এইবিলাক আঞ্জা গজিছে সৰু ইমান ধুনীয়া লাগে গেন্দে ফুল ধুনীয়া ফুলিছে এইফালে আমাৰ কামিনী বাইদেউ ভিতৰত মচি আছে আৰু বাহিৰৰ ফালে আমাৰ মাইনা দুজনী মচি আছে এই আছে আমাৰ কিউটি মুনু বুবুলু কুলু কুলু আমাৰ ভাগিনৰ পোৱালি হয় ভাগিনৰ পোৱালি মোৰ ভাগিনৰ পোৱালি হাই দিয়া এয়া আটা লৈছো আটা লগত চেনি অলপ নিমখ অলপ মিহলি এটা পানী লগত মিহলি এয়া হ'ব মালপোৱা খাই পাইছেনে আপোনালোকে ইস এয়া পানী দিলে চামুচৰ লগত গলাই মিলি যেতিয়া অলপমান গোটা হ'ব এতিয়া ফ্ৰাই কৰিম আৰু আমাৰ কাম কৰা ছোৱালীকেইজনীৰ লগত একেলগে মিলি খাব লাগিব আৰু চাও কেৰাহী বহালে মালপোৱা বনাম আমি এতিয়া এয়া তেল দিলে এয়া দিলে আটা চাওক তেলত উতলি আছে এতিয়া এয়া চাহ উতলি আছে চাহপাত চেনি দিয়াই নাই গাখীৰ চাহ এয়া ফাইনেলি পকিলে আৰু অলপ পিছত এয়া পকিলে আৰু হৈ আছে উতলি গ'ল ফাইনেলি ৰেডি গোটেইখিনি মালপোৱা আমি এতিয়া সকলোৱে মিলিজুলি খাম এয়া চাহ বাকিলোঁ আৰু এয়া পিঠা ভগাই আছে আমাৰ জুনু এয়া চাওঁ মানে ফেটা বাঢ়ি নাই যে বাহিৰে যালাংদ চাওক চাহ খাম টেষ্টি মাছ ফ্ৰাই এইটো অমিতাৰ লগত খাৰ আঞ্জা হ'ব আৰু এইখিনি মছলা ফ্ৰাই হৈ গ'ল তাৰপাছ আলু মাছৰ জোল হ'ব নেকি হ'ব গ্ৰেভি হ'ব ইমান জোল নহয় আৰু টেপ ভাজি হ'ব খুৰী আৰু এয়া আমাৰ খুৰী খৰিতে কি ধুনীয়া কি কয় কালা দালি নে কি কালা দালি বনাইছে উতলাই নাই মানে এইখিনি গোটেই ভাজি চাজি চাওক চ টেষ্টি হৈছে এবাৰ চিকেন শুকান জলকীয়া আদা নহৰু মিক্স মছলা পিঁয়াজ আলু এয়া প্ৰথমে আলু ফ্ৰাই কৰি লৈছে আলুখিনি ফ্ৰাই কৰি ল'লে আগতে এয়া চিকেন চাওক ইমান ধুনীয়া এয়া পিঁয়াজ ফ্ৰাই কৰিছে এয়া আলু ফ্ৰাই হৈ গ'ল হালধি দিলে নিমখ দিলে এয়া মছলা দিলে অকণমান দিছে আৰু পিছত অকণমান দিব লাষ্টত অকণমান দিব লাগিব দিলে মাংসটো বইল কৰি লৈছোঁ আগতে তাৰপাছত দি দিলোঁ আৰু অকণমান এতিয়া লাৰি কেনে অকণমান টাইম সিদ্ধ হ'বলৈ ঢাকি দিব চাওক অকণমান টাইম সিদ্ধ হ'বলৈ দিছে এয়া ঢাকনি এৰুৱাইলে ইমান ধুনীয়া কালাৰ হৈছে চাওকচোন মজা বনাইছে আৰু খাওঁ লাগিছে দেই মোৰ
কালাৰ হোৱা নাই বাবে আকৌ হালধি দিছে। চাকৰিটো সৰু হৈছে দেই, ইগনৰ কৰিব। এয়া চাওক কি ধুনীয়া কালাৰ হৈছে। এই চাওক কি মজা উতলিছে। চাওক মাংস হৈ গ'ল A আৰু few moments later. আমাৰ কিউটি মুনু। সেয়া চাওক কিউটি মুনু আমাৰ পূজা মাইনা। এই চাওক আঞ্জা ভাত বাঢ়িলে ৰেডি, এতিয়া খাবলৈ ৰেডি হৈছে সকলোৱে। বহি যাওক। আঞ্জা দিলে মোৰ বাইদেউ সকলোতকৈ একমাত্ৰ ডাঙৰ বাইদেউ, এইটো তামোল কাটিছে। আৰু আমাৰ জেঠীমা কিউটি। এয়া মাছৰ চব্জি দিলে, আমাৰ বাইদেউহঁতে খাব ধৰিছে এতিয়া। কেনেকুৱা লাগিছে খাই? মজা নেকি? কেনেকুৱা লাগিছে ভণ্টি? চাওক কিমান টেষ্টি মাংসটো, এইটো চাওক কিমান টেষ্টি বনাইছে আমাৰ ৰাইজসকলে খাই আছে আমাৰ। আৰু কেঁকুৰা খাই পাইছেনে আপোনালোকে? কুকুটা কেঁকুৰা বনাইছে। এয়া মই খাব বহিছোঁ। এয়া ভাত, মাছ, আঞ্জা, কি টেষ্টি আঞ্জা বনাইছে। 3 hours later. এয়া চাওক গধূলিৰ কি ধুনীয়া টেষ্টি চিঙৰা আৰু জিলেপি আৰু চাহ আমি খাম। তাৰপাছত আমি এতিয়া চিঠি জাপি আছোঁ, মানে বিয়া আহি আছে। আমাৰ ঘৰৰে বিয়া হয়, তো বিয়াৰ বাবে চিঠি আনিলে, তো এয়া আমি জাপি আছোঁ গোটেইকেইজনী মিলি। ফাইনেলি চিঠিবোৰ আমাৰ হৈ গ'ল, আমি গোটেইখিনি বনালোঁ। টোটেল কিমান চিঠি? কিমান? 500। সেয়া 500 চিঠি। মই ইফালেহে দেখাই আছোঁ। টোটেল 500। সেয়া চাওক চিঠি ৰেডি हो गया हमारा। এইটো চাওক মোৰ ভাইটিৰ বিয়া দেৱজিত বড়ো। চ' বিয়ালৈ আহিব বুলি সকলোকে নিমন্ত্ৰণ কৰিলোঁ দেই।